নমস্কাৰ আপোনালোকে ইমান কম সময়ৰ ভিতৰতে আমাক ইমান মৰম দিয়াৰ বাবে আমি দুই ভনীৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। তো আগলৈও আমি দুই ভাই ভনীয়ে কিনো বনাওঁ অসমীয়া থলুৱা খাদ্যৰ লগতে আন ভেৰাইটিজ টাইপ ব্যঞ্জন বনাই যাম আপোনালোকে আমাক এনেকৈ সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। আহক আজি আমি কি কৰোঁ আহক আজি আমি সহজে বনাব পৰা আলু আৰু চুজিৰ পকৰা বনাওঁ। আমাৰ কমেণ্টত অনুৰোধ কৰিছিলে যে যিকোনো ধৰণৰ আমি লঘু আহাৰ বনাই দেখাব লাগে, চ' আমি বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। তো পকৰাটো বনাবৰ কাৰণে ইয়াতে ভণ্টিয়ে 2টা আলু লৈছে আৰু সেইটো গ্ৰেডাৰত গ্ৰেড মাৰি ল'ব। তো এয়া হৈ গ'ল গ্ৰেড মৰা। এতিয়া ভণ্টি আলুখিনি ভালকৈ ধুই ল'ব। তো এতিয়া কেৰাহীত মই 1 কাপ পানী গৰম হ'ব দিছোঁ। তাত ৰিফাইন আৰু নিমখ দি দিয়া হৈছে। এতিয়া গ্ৰেড কৰি থোৱা আলুখিনি দি দিয়া হ'ল। তাৰ লগতে সৰু সৰুকৈ জলকীয়াও কুটি দি দিয়া হৈছে। তো এতিয়া মই ইয়াতে ফ্লেভাৰৰ কাৰণে অকণমান কচুৰি মেথি দি দিছোঁ। কচুৰি মেথিটো দিলে গোন্ধ ধুনীয়া হয়। আপোনালোকে ইচ্ছা কৰিলে ধনিয়াও দিব পাৰে। আমাৰ হাতত ধনিয়া নাছিল, সেইকাৰণে আমি কচুৰি মেথি মিলাই লৈছোঁ। এতিয়া ইয়াতে চুজি দিলোঁ। প্ৰায় 1 কাপ চুজি দিছোঁ। আমি জুখি লোৱা নাই, আন্দাজ মতে দি দিছোঁ। চ' আপোনালোকেও এনেকৈ দি দিব পাৰে আন্দাজ মতে বা জুখিও দিব পাৰে। চ' এইটো আপোনালোকে এৰি নিদিব। দি উঠিয়ে যদি বনায় এইটো ডাইৰেক্ট লৰাই থাকিব লাগিব, নহ'লে গোট পাতি যাব। যেতিয়ালৈকে এইটো পানীখিনি শেষ হৈ শুহি নাযায় তেতিয়ালৈকে লৰাই থাকিব। এয়া চাওক ধুনীয়াকৈ এতিয়া দৌ এটাৰ নিচিনা হৈ আহিব। তো এনেকুৱা অৱস্থাত যেতিয়া চাব যে কেৰাহীটোৰ পৰা পূৰা এৰি দিছে, তেতিয়া আপোনালোকে গেছৰ ষ্টিমটো বন্ধ কৰি ল'ব। এয়া হৈ গ'ল। কেৰাহীৰ পৰা নমাই আন এটা ঠাণ্ডা পাত্ৰত আমি বস্তুখিনি ঢালি ল'ব লাগিব। যদি আমি কেৰাহীতে থৈ দিওঁ তেতিয়াহ'লে জ্বলি যাব পাৰে। তো এইখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত আমি সৰু সৰুকৈ আপুনি যি আকাৰৰ চাই যে গোল কৰি বনাওঁ, মই দীঘল কৰি বনাওঁ, যেনেকুৱা শেপত বনাই এনেকৈ বনাই ল'ব পাৰিব ভাজিবলৈ।
তো ঠাণ্ডা হোৱাৰ পিছত অকণমান এইখিনি মঠি লৈ আমি এতিয়া দুই বাই ভনীয়ে জল্দি আমি দুইটাই যেনেকৈ পাৰোঁ এনেকৈ চেপ দি বনাই ল'লোঁ, কাৰণ আমাৰ ঘৰত অলৰেডি আলহী আহি বহি আছে। তো এয়া চাওক, মই এনেকৈ ফিংগাৰৰ নিচিনাকৈ বনালোঁ আৰু ভণ্টিয়ে ধুনীয়াকৈ গোল গোল পিঠাৰ নিচিনাকৈ বনাইছে। তো এইখিনি বনোৱা হোৱাৰ পিছত আমি তেলত ধুনীয়াকৈ ভাজি ল'ম মচমচীয়া হোৱালৈকে। আপোনালোকে যেতিয়া বনাই চেফটো দিয়ে তাৰ আগতে অকণমান হাতত তেল হওক বা ৰিফাইন হওক বা ঘি হওক আপোনালোকে লগাই ল'ব, নহ'লে হাতত লাগি ধৰিব। এয়া আমাৰ হৈ গ'ল। এতিয়া আমি ফ্ৰাই কৰিম। তো কেৰাহী বহাই দিছোঁ আমি গেছত। তো ইয়াতে এতিয়া আমি ৰিফাইন তেল দিম। এয়া তেল গৰম হৈ গৈছে, পূৰা একদম গৰম হোৱা নাই, গুণগুণা গৰম হোৱা বুলি যিটো কয় এনেকুৱা হৈছে। তো আমি এনেকুৱা অৱস্থাতে এইখিনি ইয়াতে কেৰাহীত দি দিম, নহ'লে ভিতৰটো মানে নিসিজিব, বাহিৰটোহে ৰঙচুৱা হৈ যাব। সেইকাৰণে তেলটো কম গৰমত বহাব আপোনালোকেও যদি বনায়। আৰু ভাজোতেও গেছৰ ফ্লেমটো ল'ত ৰাখিব। তো চাওক, প্ৰথম অৱস্থাত যদি আমি গেছৰ চিমটো ল'ত ৰাখিব, তাৰপিছত বঢ়াই দিব। আৰু তেলত দিয়াৰ লগে লগে আপোনালোকে কৰচ বা খন্তি লগাই চুলে ভাঙি যোৱাৰ চান্স থাকে। সেইকাৰণে যেতিয়া হিট হ'ব তেতিয়াহে আপোনালোকে এইটো টাৰ্ণ কৰি দিব। তো আমি আৰু আপোনালোকক ভাজিবলৈ কি শিকাম, সকলোৱেতো ভাজিব জানে, গৃহিণীসকলে সকলোৱে জানে ভাজিবলৈ বা বনাবলৈ। যিখিনি নতুন হয় সেইখিনিয়ে হয়তো আমাক ফ'ল' কৰি শিকিব পাৰে। আমাৰ এইখিনি হৈ গ'ল। এতিয়া এইখিনি উঠাই আন এখন প্লেটত থ'ম আৰু বাকী যিখিনি আছে সেইখিনি আমি ভাজি ল'ম।
তো এয়া হৈ গ'ল, তেলখিনি ধুনীয়াকৈ পৰিব দিলোঁ জেজৰাখনত উঠাই। এতিয়া নেক্সট যিখিনি আছিলে ফিংগাৰ টাইপছখিনি আমি ভাজি ল'ম। তো এয়া আমাৰ হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰিম। আমাৰ আলহীয়ে কেনেকুৱা পায়। আমিতো খাই বহুত ভাল পাইছোঁ, কাৰণ ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া ক্ৰাঞ্চি হৈছে যে আপোনালোকে যদি বনাই খায় তেতিয়াহে গম পাব কেনেকুৱা হৈছে। তো চাওক, এয়া আমি পৰিৱেশন কৰিলোঁ। তো আমাৰ বনোৱাখিনি চাই যদি আপোনালোকৰ ভাল লাগিছে, আমাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক, আৰু যোনসকল নতুন আমাৰ ভিডিঅ'বোৰ চাবলৈ আমাক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।